আজি মই আহি আছোঁ বুঢ়া মায়ং, যি ঠাইত এসময়ত হৈছিল নৰবলি, মানে ইয়াত মানুহকো বলি দিছিল। মায়ং পাহাৰৰ একেবাৰে তলতে এটা সৰু জুৰিৰ পাৰত আছে বুঢ়া মায়ঙৰ কেঁচাই খাটি গোসানী থান। মায়ঙলৈ অহা প্ৰায়বোৰ মানুহে চাবলৈ পাহৰে বা নাজানে এই ঠাইটুকুৰাৰ কথা। নাজানে যে ইয়াত এটা সময়ত মানুহ বলি দিছিল। হয়তো মায়ঙৰ যাদুবিদ্যাৰ এক গুৰুত্বপূৰ্ণ স্থান আছিল এই কেঁচাই খাটি গোসানী থান। এই কেঁচাই খাটি গোসানী থানৰ ওপৰতে মায়াঙৰ কামাখ্যা ধাম। লোকবিশ্বাস মতে কামাখ্যা ধামলৈ মা কামাখ্যাই লীলা বা মায়া কৰিবলৈ নিজেই আহে। এই থানৰ কাষতে পাহাৰৰ এটা শিলত গণেশৰ চতুৰ্ভুজ ৰূপ খোদিত আছে। এই মূৰ্তিৰ তলেৰে চেঁচা পানীৰ এটা জুৰি বৈ থাকে। এই জুৰিৰ বাওঁফালে আন এক শিলত শিৱশক্তিৰ মিলনৰ এক সুন্দৰ মূৰ্তি শিলত কটা আছে। শিৱই নিজৰ বাওঁফালে দেৱীক বহুৱাইছে, সোঁহাতে পাৰ্বতীৰ মুখমণ্ডল স্পৰ্শ কৰিছে আৰু শিৱৰ বাওঁহাতেৰে দেৱীৰ স্তন স্পৰ্শ কৰিছে। ত্ৰান্তিক ধাৰাত উমা মহেশ্বৰ বা শিৱশক্তিৰ মিলনক লৈ এক গুৰুত্বপূৰ্ণ ধাৰণা যে আছে তাৰ কোনো সন্দেহ নাই। এই মূৰ্তিবোৰৰ আৰ্হিৰ পৰা অনুমান কৰা হৈছে যে মূৰ্তিবোৰ প্ৰায় 500ৰ পৰা 1000 চনমানৰ, মানে আজিৰ পৰা প্ৰায় 1500 বছৰ আগৰ। এই সময়ছোৱাতেই ত্ৰান্তিক ধাৰাৰো বিকাশ হোৱা বুলি কোৱা হয়। সেইফালৰ পৰা এয়া নিশ্চিত যে এই স্থানত ত্ৰান্তিক প্ৰথাৰ লগত জড়িত আছিল। এই মূৰ্তিবোৰৰ কাষতে এক পকী মুকলি ঘৰ আছে। এই ঘৰটোৰ ভিতৰত ৰখা হৈছে কেইবাখনো বলি কটা দা। দাবোৰৰ নাম নৰবলি, ৰত্নথালী, ফুল কোঁৱৰ এনেধৰণৰ। নৰবলি নামটোৰ পৰা অনুমান কৰিব পাৰি যে ইয়াত কোনো এক সময়ত সঁচাকৈ নৰবলিৰ প্ৰচলন আছিল। এই নৰবলি ত্ৰান্তিক প্ৰথাৰ লগত কিমান জড়িত সেয়া এতিয়াও সন্দেহৰ বিষয়। বুঢ়া মায়ঙৰ এই কেঁচাই খাটি গোসানী থানৰ পৰাই আৰম্ভ হৈছিল নেকি ত্ৰান্তিক পথাৰ। যে মায়ঙত উমা মহেশ্বৰ এনে মূৰ্তি বহুতো দেখা যায়। লগতে গণেশৰ একেধৰণৰ মূৰ্তিও পোৱা যায় নীলাচলৰ কামাখ্যাৰ পৰা আৰম্ভ কৰি মৰিগাঁৱৰ বহাত থকা এছিয়াৰ বৃহত্তম গণেশৰ মূৰ্তিলৈকে। মায়ঙৰ এই স্থাপত্যসমূহ মায়ঙৰ যাদুৰ লগত কিদৰে জড়িত? কাৰণ মায়ঙৰ যাদু তন্ত্ৰ-মন্ত্ৰৰ এক অলৌকিক মিলন। এই প্ৰশ্নৰ উত্তৰ বিচাৰি মায়ঙৰ বিভিন্ন স্থানলৈ যাত্ৰা কৰিছোঁ। এই যাত্ৰাৰ সহযোগী হ'বলৈ এতিয়াই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অতি সোনকালে মায়ঙৰ বহুতো নজনা কথা আপোনালোকক জনাম। তেতিয়ালৈকে গুড বাই। এনেকে বনোৱা আছে, চেম কিবা কিবি বনোৱা আছে।